খিলঞ্জীয়া অত্যাচাৰ সহ্য কৰা নহ'ব। খিলঞ্জীয়া অত্যাচাৰ সহ্য কৰা নহ'ব। জয় অসম, জয় অসম, জয় অসম, জয় অসম। মুছলমান জাগিছে, জাগিছে, জাগিবই। মুছলমান জাগিছে, জাগিছে, জাগিবই। চলিছে, চলিছে, চলিবই। কলিকতাৰ যিগৰাকী ডাক্তৰ মহিলা চিকিৎসকৰ নাৰকীয় ঘটনা সংঘটন হোৱাৰ পাছত আমাৰ যিসকল বংগবাসী মুছলমানৰ এৰিয়া দিঘত অসমীয়া এগৰাকী নাবালিকাক ধৰ্ষণ কৰা হৈছে, দলবদ্ধভাৱে ধৰ্ষণ কৰা হৈছে, নাৰকীয়ভাৱে ধৰিছে। আহোম যুগৰ পৰা বসবাস কৰা খিলঞ্জীয়া মুছলমানসকলৰ অস্তিত্ব বিপন্ন কৰিছে এই বংগবাসী নামনি আৰু মধ্য অসমৰ যিসকল পূৰ্ববংগীয় মুছলমানে। অত্যাচাৰ বন্ধ কৰক, নাৰী সুৰক্ষা অধিক সুনিশ্চিত কৰক, নাৰী সুৰক্ষা সুনিশ্চিত কৰক। নাবালিকা ভনীক যিদৰে দলবদ্ধভাৱে ধৰ্ষণ কৰিছে, আমাৰ পাশৱিকভাৱে ধৰ্ষণ কৰিছে, তেওঁলোকৰ দলবদ্ধভাৱে ধৰ্ষণ কৰা যিসকল মিয়া মুছলমানৰ বিৰুদ্ধে অসমৰ উজনি অসমৰ খিলঞ্জীয়া মুছলমান জাগিছে, তেওঁলোকক কঠোৰ শাস্তি দিবলৈ দাবী জনাইছোঁ। ৰাজহুৱা স্থানত শাস্তি দিবলৈ দাবী জনাইছোঁ। দৰকাৰ হ'লে অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, তেওঁলোকক এনকাউণ্টাৰ কৰক। ৰাজহুৱা স্থানত এনকাউণ্টাৰ কৰি তেওঁলোক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ। কথাটো হৈছে এই ধৰণৰ নাৰকীয় কাণ্ড কোনো কাৰণতে সহ্য কৰা নহয়। আপুনি দেখিছে যে অসমৰ খিলঞ্জীয়া মহিলাৰ ওপৰত, খিলঞ্জীয়া যুৱতীৰ ওপৰত লাহে লাহে ধৰ্ষণ কাণ্ড বৃদ্ধি হ'বলৈ ধৰিছে। ধৰ্ষণ কৰি হত্যা কৰা বিভিন্ন ধৰণৰ ঘটনা দৈনিক ঘটি আছে। কোনবিলাক মানুহে কৈছে? এইবোৰ অখিলঞ্জীয়া মিয়া মানুহৰ যিবিলাক মিয়া বসতি প্ৰধান ঠাই আছে, এই ঠাইবিলাকত মিয়াবিলাকে আমাৰ খিলঞ্জীয়া পোনপটীয়া প্ৰশ্ন, আপোনালোকে আন্দোলন কৰিছিল বহিৰাগতৰ বিপক্ষে, খিলঞ্জীয়াৰ বিপক্ষে। সেইটোৱে ক'বলৈ কৈছোঁ যে জিমি দাসৰ পিছতে, জিমি দাসক যি ধৰণে আপোনাৰ অখিলঞ্জীয়া মানুহে আক্ৰমণ কৰিলে, জিমি দাসৰ পিছতে এতিয়া অখিলঞ্জীয়া মিয়া মুছলমানে খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰিছে। এই কাণ্ড কোনো কাৰণতে সহজভাৱে গ্ৰহণ কৰিব নোৱাৰি, যাৰ কাৰণে আজি শিৱসাগৰ জিলাৰ খিলঞ্জীয়া মুছলমান মন কৰিব, খিলঞ্জীয়া মুছলমান ৰাজপথলৈ ওলাই আহিছে। গতিকে আমি এইটো কথাই ক'ব বিচাৰিছোঁ যে খিলঞ্জীয়াৰ ওপৰত অখিলঞ্জীয়াৰ যি দপদপনি বন্ধ হ'ব লাগিব। আৰু উজনি অসমৰ যিবিলাক মিয়া সোমাই আছে য'তে ত'তে, সেই মিয়াবিলাকে অতি সোনকালে টালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰক। অন্যথা কিন্তু আমাৰ খিলঞ্জীয়া মুছলমান হওক বা আমাৰ খিলঞ্জীয়া সকলো মানুহ লগ হৈ কিন্তু আমি মিয়া খেদা আন্দোলন কিন্তু আমি আৰম্ভ কৰিম। বহিৰাগত সমানুপাতিকভাৱে মিয়া আৰু ইয়াক প্ৰশ্ৰয় দিয়া নহয়, কোনো কাৰণতে নহয়। কেলে প্ৰশ্ৰয় দিম? কি কাৰণে প্ৰশ্ৰয় দিম? ইহঁতৰ মিয়া হওক বা আপোনাৰ বহিৰাগত হওক, ইহঁতৰ দপদপনি সহ্য নকৰোঁ। সঁচা কথা, দপদপনি সহ্য নকৰোঁ। কি ক'ব মছজিদ সমন্বয়ৰক্ষীৰ বিষয়ে? আমি একমত, বৰুৱা চাহেবে যিটো কথা কৈছে তাত আমি একমত। আমি কেতিয়াও খিলঞ্জীয়া যিসকল ভূমিপুত্ৰ তেওঁলোকে আমি নিজৰ বাই ভনীক ৰক্ষণাবেক্ষণ দিবলৈ আমি নিজৰ প্ৰাণ আহুতি দিওঁ। কোনো কাৰণতে প্ৰশ্ৰয় দিয়া নহয়। কি ক'ব আপোনাৰ? আমি শিৱসাগৰ জিলা মছজিদ সমন্বয়ৰক্ষী সমিতিৰ তৰফৰ পৰা এইটো সম্পূৰ্ণভাৱে গৰিহণা যোগাইছোঁ। যিহেতু এজনী নাবালিকাক ধৰ্ষণ কৰাৰ যি ঘটনা কৰিলে আমি মছজিদ সমন্বয়ৰক্ষী সমিতিৰ তৰফ আমাৰ লজ্জিত হৈছোঁ আৰু গৰিহণা যি চৰকাৰক জনাইছোঁ যে ইয়াতকৈ কঠোৰতকৈ কঠোৰ শাস্তি দিয়ক আৰু তেওঁলোকৰ ৰাজপথত ফাঁচি দিয়ক।